চৰকাৰী ইনকাম মানে 4 গ্ৰেড চাকৰিটো কৰিব পাৰে। বিল' 25% চেলেৰি পায়, সেইখিনিতো আজিকালি মহিলাগৰাকীয়ে চব শিকিবলগীয়া হৈছে। আগতে মোবাইল কিপেডত ধৰিব নোৱাৰা মহিলাগৰাকীয়েও আজিকালি স্মাৰ্টফোন ধৰিব পাৰে। 4G বস্তু কি হয়, 5G বস্তুকে গম পায়, কিমান Mbps স্পীড হয় গম পায়, বিকজ তেওঁলোকে নিজৰ কাৰণে আপডেট কৰিছে আৰু আপডেট কৰিবলগীয়া হৈছে। আগতে মহিলাগৰাকীয়ে ছোৱালীকেইটা এনেকুৱা হয় যে BA পাছ হ'লেও বিয়া পতাৰ পাছত একো নাজানে, চব পাৰ ঘৰৰ কাম চম্ভালোতে ল'ৰা ছোৱালী চাওঁতে কিবা কৰোঁতে পাৰ হৈ যায়। কিন্তু আজিকালি এনেকুৱা নহয়, আজিকালি ল'ৰা ছোৱালী স্কুল পঠোৱাৰ লগে লগে অট'মেটিক নিজৰ আকৌ ব্ৰেইনটো আপডেট কৰি দিয়ে। আজিকালি যুগত হোৱাটছএপত দিব, হোমৱৰ্ক দিব, হোমৱৰ্ক দিয়াৰ লগে আৰু সেইটো কেনেকৈ ছল্ভ কৰিব নিজে ইউটিউব চাব, নিজে মোবাইলত আকৌ চাব, তেতিয়া চব কথা গম পাই যায়, অট'মেটিক আপডেট হৈ যায়। সেইকাৰণে আজিকালিতো আগৰ নিচিনা নহয়, কোনো মানে কম নহয়, আজিকালি চবেই আপডেট হৈ আছে আৰু সেইটো সময়মতে আপডেট কৰিব লাগে। সেইকাৰণে আমিও আমাৰ ষ্টাডিও আগৰ নিচিনা নহ'লে, আগৰ ছিষ্টেমত ফৰ্মুলা নহ'ব, এতিয়া আগৰ ছিষ্টেমো ল'ব লাগে, নিউ ছিষ্টেমো ল'ব লাগে, নিউ ফৰ্মুলা ল'ব লাগে, নিউ ট্ৰিক্স ল'ব লাগিব। ষ্টাডি ছিষ্টেম, এডুকেশ্যন ছিষ্টেম কেনেকুৱা চলি আছে এতিয়া অভাৰঅল ইণ্ডিয়া, নট অনলি ইণ্ডিয়া, ৱৰ্ল্ড কেনেকুৱা চলি আছে। আৰু মেক্সিমাম UK আৰু আমাৰ ইণ্ডিয়াটো মিল আছে। আমি লৈছোঁ ইংলিছ যিটো কৰি আছে, আমি UK ইংলিছ, আমেৰিকান ইংলিছ আমি লোৱা নাই, UK ইংলিছ লৈছোঁ আমি। সেইকাৰণে আমাৰ প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ইয়াত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছবিলাকৰ যোনে ক্লিয়াৰ কৰিছে সিহঁতৰ এনকাৰেজমেণ্টৰ কাৰণে আমাৰ ইয়াত ডিফু চহৰত এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম থোৱা হৈছে, যাক প্ৰেৰণা উৎসৱ বুলি নাম দিয়া হৈছে। আৰু ইয়াত আমাৰ ডিফুৰ বিভিন্ন স্কুলৰ পৰা যাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হৈছে, সিহঁতে মানে ইয়াত পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু ষ্টুডেণ্টছবিলাকৰো ফেলিচিটেশ্যন কৰা। আমাৰ ইয়াত আমাৰ লোকেল MSc শ্ৰী জনি টিমুং আৰু আমাৰ ইয়াত ছ'চিয়েল ৱৰ্কাৰ জেকি ষ্টেৰন, সিহঁতেও ইয়াত প্ৰগ্ৰামত আহিছিলে। আৰু যোনটো প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি, সেইটো এতিয়া 2022 চনত এষ্টাব্লিছ কৰা হৈছে। তাত বিভিন্ন ধৰণৰ কৰ্চেছবিলাক আছে, তো সেইটো ছাইডৰ পৰাও ইয়াত মানে এটা আউটৰিচ ষ্টুডেণ্টছৰ মাজতে সেইটো কৰা হৈছে। থেংক ইউ। কিমান ষ্টুডেণ্টক আপোনালোকে আজি দিলে আৰু কি কি দিছে? সেইটোতো এতিয়া ডেটাটো বৰ্তমান মোৰ কিবা নাই, চাৰ্টিফিকেট দিয়া হৈছে। আৰু সেইটো এটলিষ্ট 100জন মানটো হ'ব। অকল ইষ্ট ৱেষ্ট কাৰ্বি আংলং মিলাই দিছে নে অকল ইষ্ট কাৰ্বি আংলঙৰ দিছে? ইয়াতে বৰ্তমানটো ডিফুত যিমান স্কুল আছে সিহঁতক মানে দিয়া হৈছে, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। পাৰ্চেণ্টেজ লৈ পাছ কৰা কিমান? কি হিচাপত চাইছে আপোনাৰ? ইয়াতে যোনে মানে স্কুলতে যাৰ মানে পজিশ্যনবিলাক ভাল সিহঁতক দিয়া হৈছে।